আসসালামু আলাইকুম। আজি হ'ল ঈদৰ আগদিনাৰ কাহানী। কালি এতিয়া ঈদ, আপুনি বজাৰখিনি কৰি লৈ ল'ব। তেতিয়া আৰু অসুবিধা নহয় আমাৰ। মাংস আনিব 5 কিলো আৰু মাছো লৈ আহিব। এতিয়া আৰু ওচৰৰ পাজৰৰ মানুহখিনিও আহিব। তুমি ঠিকে কৈ আছা। এতিয়া আনিলে আৰু তেতিয়া কালিলৈ মোৰ চিন্তা নাই আৰু। ঠিকেই কৈছা দিয়া, ময়ো যাওঁ অলপ বজাৰ কৰি লৈ আহোঁ। আৰু আমাৰ আসমা উঠিছেনে নাই? তাইক উঠাই দিয়া, ঘৰৰ কামখিনি চাফা চুফা কৰা। একেলগে কৰিম, মই তাইক জগাই দি আছোঁ আৰু আপুনি গৈ কাৰণে লৈ আনক, ঠিক আছে? তেতিয়া আৰু সুবিধা হয়। আসমা বেটা উঠা, বহুত দেৰি হৈ গৈছে ন। কালিৰ কাৰণে এতিয়া আৰু আমি দুয়োটাই ঘৰ চাফা কৰোঁ, তেতিয়াহে কামবোৰ শেষ হ'ব। বেটা উঠা বেটা, নহ'লে আৰু কামবিলাক ৰখি যাব ন আমাৰ। এতিয়া তুমি উঠি কাৰণে মই অলপ চাহ বনাই লৈ আহোঁ, আমি দুয়োটাই একেলগে খাম। নহ'লে আম্মা আব্বা গৈছে ন তোমাৰ বজাৰলৈ। এতিয়া বজাৰখিনি কৰিম, আমি দুটাই মিলি পেলাই কৰোঁ ব'লা। মই চাহ লৈ আনিম ৰ'বা, এতিয়া একেলগে খাম। তুমি আম্মা, কালিতো ঈদ হয়, তো কালি আমি মিঠাই খাম, মোৰ ফ্ৰেণ্ডবিলাক আহিব, আমি মেহেন্দি লগাম, তাৰপিছত বহুত ফূৰ্তি কৰিম আমি। ক'বই নালাগে, আব্বাও আহি গ'ল, চোৱা আব্বা। আসমা, আহিলোঁ মই। বজাৰ কৰি আহিলোঁ, পাকঘৰত থৈ আহিছোঁ এইখিনি। মোকো চাহ একাপ দিয়া আৰু কামখিনি তোমালোকে কৰা।